সঁচাকে আপুনি বনোৱা ফুচকাবোৰ খাই কিবা এটা ভাল লাগে। হয় নেকি? আপুনি বনোৱা ফুচকাবোৰ সঁচাই খাই ভাল লাগে আৰু আপুনি চাফ চিকুণকৈ বনাই যে সেইবাবে হয়তো বেছি ভাল লাগে। নাজানো নহয়, আপোনালোকেহে জানিব খোৱা মানুহ, কাৰণ মইতো ভালদৰে সকলোকে বনাই দিব বিচাৰোঁ। এতিয়া খোৱা মানুহে কেনেকুৱা পাইছে আপোনালোকেহে জানিব আৰু। নাই নাই দাদা, বহুত ভাল আছে আৰু আপুনি ভালদৰে বনাই যাব, চাফ চিকুণকৈ খোৱাবোৰ দিব, তেতিয়া আৰু মানুহ হ'ব। মই চাফ চিকুণকৈ দিওঁ বাৰু। ৱাও, ফুচকা বেপাৰী। ফুচকাখিনি দেখি মোৰ জিভাৰ পানী একেবাৰে বৈ গৈছে, ৰখাবই নাই পৰা। খাওঁগে নেকি? ঐ পুতুল, ব'লা না, ফুচকা খাওঁগে। ফুচকাখিনি দেখি যে মই ৰ'বই পৰা নাই। ব'লা না, খাওঁগে। তুমি ফুচকাবোৰ কি খাই ভাল পোৱানো? ইমান লেতেৰা হাতে বনাই দিয়ে, এইবোৰ ফুচকা খাব নালাগে, ব'লা বেলেগ কিবা এটা খাই ল'বা ৰেষ্টুৰেণ্টত। প্লিজ ব'লা না, মই ফুচকা খাই বহুত ভাল পাওঁ, সেইবাবে তোমাক কৈছোঁ। প্লিজ প্লিজ ব'লা না। ঠিক আছে ব'লা, বেছি খাব নোপোৱা কিন্তু। অ'কে ডাৰ্লিং। দাদা ফুচকা দিয়কচোন। কিমানৰ দিম ফুচকা? 20 ৰুপিজ। এইটো লোৱা। বহুত দিনৰ মূৰত ফুচকা খাই বহুত টেষ্টি লাগিছে। হ'ব আৰু খাব নোপোৱা কিন্তু। হৈ গ'ল, ব'লা। এইটো লওক দাদা পইচা। এতিয়া ক'লৈ যাবা? ঘৰলৈ যাওঁ নেকি? কাপোৰো অলপ ধুব আছিলে মোৰ। ঠিক আছে, তুমিও যোৱা, ময়ো যাওঁ আৰু। হ'ব। সন্ধিয়াও হৈ আহিছে, কাষ্টমাৰো ইমান নাই আজি, ঘৰলৈ যোৱাই ভাল হ'ব। বৰ টোপনি ধৰিছে দেই। দোকানৰ পৰা আহি টোপনিটো একেবাৰে হেঁচা মাৰি ধৰে আৰু। অকণমান ইয়াতে বাগৰি লওঁ। কি কৰিম, দোকানতো এইকেইদিন ইমান বিক্ৰী বাৰ্তাও নাই হোৱা। বেলেগ কাম এটা পোৱা হ'লে ভাল আছিল। কিমানো আৰু এই চাইকেল ঠেলি ঠেলি ফুচকা বিকি থাকিম। দিনটো থিয়হি ভৰি হাত ফুলিয়ে যায়গৈ। অকণমান ভাল উপায় এটা দিয়া হ'লে বৰ ভাল আছিল। বৰ কষ্ট হৈছে দোকানৰ পৰা আহি আকৌ ভাত বনাই খোৱা। সেইবাবে অকণমান কাম এটা পোৱা হ'লে ভাল আছিলে। এতিয়া ক'তনো বিচাৰি ফুৰোঁ, তেনেকৈ চাহ চিনাকিও নাই। তুমিহে জানা আৰু কিবা কৰিবা আৰু দেই। কি হ'ল বাৰু, আজি যাত্ৰাই নহ'ব নেকি? এদিনতকৈ এদিন বিক্ৰী বাৰ্তাচোন কমিহে গৈছে দিনক দিনে। কি কৰিম বাৰু? ফুচকা খাম, ব'লাচোন। সেইসোপা খাই তই পেট বিষত মৰিব নালাগে, ব'ল। ফুচকা চুচকা খাব নালাগে, ঘৰত ভাত একদম খাই ল'বিগে। এই ল'ৰা ছোৱালীবোৰৰ পৰা শান্তি নাই আৰু দেই। ব'ল। দাদা ফুচকা 40 টকা দি দিয়কচোন। হেৰি দাদা, কি ইমানকে ভাবি আছে? ফুচকা লাগে, ফুচকা দিয়কচোন 40 টকা। কিমানৰ দিব কৈছিলে? ফুচকা 40 টকা দি দিয়ক। এয়া লোৱাচোন। সঁচাকৈ আপুনি ফুচকাখিনি বৰ ধুনীয়াকৈ বনায়। কেনেকৈ বনায় নো? সেয়া এনেকৈ আৰু, তুমি যেনেকৈ দেখিছা সেনেকৈ বনাই দিছোঁ। ফুচকাটো খাবলৈ বৰ টেষ্টি হৈছে। সদায় আহিবচোন এইফালে, সদায় খাম। ইমান ধুনীয়াকৈ বনায় আপুনি। চাওঁচোন, ময়ো এটা খাই চাওঁ, কেনেকুৱানো ইমান ভাল কৈ আছ তই। সঁচাকৈ ফুচকাটো খাই বৰ ধুনীয়া লাগিছে। বেলেগত খাওঁচোন, ইমান ভাল নালাগে। আজি খাইছোঁ, বৰ ভাল লাগিছে। তোমাৰো খাই ভাল লাগিছে? মোৰো বহুত ভাল লাগিছে। ইমান টেষ্টিকৈ বনাইছে। সদায় খাই দিব মন যাব এনেকৈ টেষ্টিকৈ বনালে। ভেবেল এই মুখত যে দিয়ে নাইকিয়া হৈ যায়, সেইটো খাই আহোঁ ব'ল। ইমান মানুহে খাই আছে। কি মুখত দিলে নাইকিয়া হৈ, কি বস্তুনো সেইটো? সেইটো কথা নাই, ইমান মানুহে খাই আছে। সেইটো কি বুলি কয় মই নাম চাম নাজানো, খালি মুখত ভৰাই দিয়ে যে নাইকিয়া হৈ যায়, পানীখিনি থাকে অকল। সেইটো কথা কৈছোঁ আকৌ। তই আজিলৈকে সেইটো চিনি নাপাৱ নি? সেইটো ফুচকা বুলি কয়। জনা মুখ, আজিলৈকে তই সেইটোও নাজানো। ফুচকা কয়, ফুচকা। মইনো কি জানো ফুচকা নে ফুচকা। মই খাওঁ যদি। দাদা এই ফুচকাটো দিয়কচোন, ফুচকাটো। নামটো কি কৈছে? ফুচকাও নহয়, ফুচকা। কোনো জীৱনত খাই পোৱা নাই চাগে এডাল। কি লাগে ভাইটি তোমাক? কি ফুচ চুচ নাই দে আমাৰ ইয়াত। অকল মই ইয়াত ফুচকাহে বিকোঁ। এইবোৰ ফুচ চুচ এইবোৰ নিবিকোঁ মই। এতিয়া কি বুলি খুজিলে চাই, এতিয়া লাজ পোৱা মাৰিব দেই মানুহ দেখি। সঁচাকে তাক মই ক'লোৱে ফুচকা কবি বুলি, এতিয়া আকৌ ফুচ মাৰি আছে। পিছলে আমাক খুজি দিছোঁ খাবি। নামটোকো শুদ্ধকৈ ক'ব জানো, খাবলৈ মন আছে কিন্তু নামটো নাজানো তই। কম বস্তু নহ'বি দেই তই। এইটো ৰ দেখা নাই, খুজি আছোঁ নাই দিয়া। এইপিনে নাই বুলি কৈছে, আকৌ এফালে বিকি আছে। ফুচ দে কৈ আছোঁ নাই দিয়া। কেনেকুৱা বেপাৰী এইটো, দিবলৈ মন নাই নেকি? তই পিলাকচোন সেইবিলাক, তই মানুহ আকৌ লাজ পোৱা মাৰিবি এইবিলাক। দাদা এই ফুচকা দিয়কচোন। এই ল'ৰাটোৱে মানে ক'ব নাই জানা, সেইকাৰণে আকৌ আপুনি নাই বুলি কৈছে। ফুচকা কথা কৈছে, সেইটোকে ফুচ মাৰি আছে। ফুচকা দিয়কচোন 20 টকা এটা।
সেইটো মই আকৌ কি ফুচ কৈ আছে বুলি ভাবিছোঁ। ফুচকাটো আকৌ ফুচ কৈ আছে, মই ক'ৰ পৰা দিম? মই এইবোৰ নিবিকো নহয়, অকল ফুচকাহে বিকো বুলি কৈছোঁ। সেইটো কথা। এয়া লৈ আহিছোঁ ভাইটি। মাজনী ব'ল আমিও গৈ থাকোঁ। ব'লা আমাৰ সঁচাকৈ ফুচকাখিনি খাই বৰ ভাল লাগিছিলে ন মাজনী, বৰ ধুনীয়াকৈ বনাই আকৌ বেপাৰীটোৱে। মই সদায় খাবলৈ আহিম দেই। এইজনী সদায় খাই তোৰ বাপেৰে পইচা দিব সদায় খাবলৈ। আজি সেই দুটকামান পাইছিলোঁ বুলিহে খাবলৈ পাইছা। তোৰ বাপে সদায় পইচা নিদিয়ে নহয় ফুচকা খাবলৈ। ফুচটো খাই ইমান ভাল লাগিছে ন? তোক কিমান খাব লাগে? তোৰ এই ব্ৰেইনটো কি গোবৰ সোমাই আছে নে? এইটো ফুচ নহয়, ফুচকা। মানুহে তোৰ শুনিলে হাঁহি মৰিব দেই। এইটো ফুচকা ফুচ নহয়, খা সোনকালে ঘৰলৈ যাব লাগে। যি বুলি ক'লেও সেই ফুচা মোৰ মুখখন নুফুটে যেনিবা। তাৰপৰানো কি হ'ল? সেইটো হাঁহিবলগীয়া কথা নি? মই ফুচ বুলিয়ে ক'ম দে। খাই হ'ল যদি ব'ল। দাদা যাওঁ দেই। আপোনাৰ ফুচকা কিন্তু খাই বহুত ভাল লাগিলে দেই, আৰু ভালকৈ বনাব। সঁচাকে কৈছোঁ দাদা, আপুনি বনোৱা ফুচটো খাই বহুত ভাল লাগিছে। আপুনি কেনেকৈ বনায় অ'? ময়ো বনাই চাবলৈহে মন আছে, ইমান ধুনীয়াকৈ ফুচটো বনায়। ফুচটো ইমান একদম মুখত দিলে মানে নাইকিয়া হৈ যায়, আকৌ পানীটোৱে অকল থাকে। খাই বৰ টেষ্টি পালোঁ দেই। হ'ব ব'ল এতিয়া। ভাবিছিলোঁ কাষ্টমাৰ নহ'বই নেকি, কিন্তু ভগৱানে চকু মেলি চালে দেই, কাষ্টমাৰ কেইটামান আহিল। যেনে হ'লেও দিনৰ হাজিৰাটো ওলালে। বিচাৰা ফুচকা বেপাৰীটো ইমান মন মাৰি বহি আছে, বিক্ৰীও এটা হোৱাই নাই চাগে। যাওঁ ময়ে 20 টকামান খাওঁগৈ। ভাইটি ফুচকা দিয়াচোন। ভাইটি কি ইমান চিন্তা কৰি আছা? নাই এনেই। আপোনাক কি লাগিব? শুনাই নাই মানে, অথনিৰ পৰা মই তোমাক ফুচকা দিবলৈ কৈ আছিলোঁ। ফুচকা লাগে? মই অথনিৰ পৰা শুনাই নাছিলোঁ মানে, সেইবাবেহে আকৌ সুধিব লগা হ'ল। এয়া লওক আপোনাৰ ফুচকা। সঁচাকৈ ফুচকাকেইটা খাই বৰ ধুনীয়া লাগিছে, তুমি বৰ ধুনীয়াকৈ বনাইছা কিন্তু। আপোনালোকে খাই ভাল পোৱাতে ময়ো বিচাৰোঁ। এইটো লোৱা পইচা। ইমান ডাঙৰ পইচা এটা দিলে, মোৰ ওচৰত খুচুৰা নাই নহয়। হ'ব দিয়া আৰু, নহ'বা তুমি ৰাখি থোৱা, কেতিয়াবা লগ পালে দিবা। খুচুৰা আছে নেকি চাওঁচোন। 200 এখন আছে, 200 দি দিওঁ। ছাৰ এফালে আহকচোন। কি হ'ল ভাইটি? এই 200 এখন আছিলে, এই 200 লৈ যাওক। আকৌ কেতিয়াবা লগ পাব পাৰে নাপাব পাৰে, সেইবাবে 200 লৈ যাওক। কেতিয়াবা আকৌ লগ পালে আৰু 200 দি দিম বাৰু। ল'ৰাটো ভালেই হ'ব কিজানি, মোৰ কামতে ভৰাই ল'ব পাৰিম। এনেকুৱা বিশ্বাসী মানুহ এজন মোক বৰ অতিকৈ প্ৰয়োজন হৈ আছিল। কি ভাবি আছে ছাৰ? তোমাক কথা এটা কওঁ, মোৰ কামবোৰ চাবলৈ মানুহ এজন প্ৰয়োজন হৈছিল। মই ভাবিছোঁ তুমি কৰিব পাৰিবা। আপুনি মোক সঁচাকৈ কৈছেনে ছাৰ? মোৰ লগত ধেমালিহে কৰিছে আপুনি? নাই মই সঁচাকৈ কৈছোঁ। তোমাক যিটো এড্ৰেছ দিছোঁ, সেই এড্ৰেছৰ মতে কালি আহিবাচোন, মই সকলো কামবোৰ বুজাই দিম। ধন্যবাদ ছাৰ, আপুনি যে মোক কাম এটা দিছে, তাকে মই ভালদৰে কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, মই এতিয়া গৈ থাকোঁ। হ'ব ছাৰ, কাইলৈ মই পুৱাই যাম আপোনালোকৰ ঘৰলৈ। সঁচাকৈ মানুহজন বৰ ভাল, মোৰ মনৰ কথাবোৰ বুজি পালে তেওঁ। ভাই চা, সেইখন ইমান ধুনীয়া স্কৰ্পিঅ'। ৱাও, সঁচা দেই, গাড়ীখন ভাল লাগিছে আকৌ। স্কৰ্পখন সেইটো হ'ল আৰু স্কৰ্পিঅ'খন খুব পালেগে এবাৰ। সেইটো যে ফুচ বেচা সেই মানুহজনৰ নিচিনা লাগিছেচোন। তই কথা নি তই নলগাবি, এইটো বৰ ধনী মানুহ চাগে দেই, ইমান ধুনীয়া স্কৰ্পিঅ'খন আনিছে। মাই গড। তই চাচোন চা, সেইটো ফুচ বেচা সেই মানুহজন হয়নে নহয়, তই ভালকে চাচোন। বৈ দুইটাই ৰখাওঁগে হয় নহয়, তেতিয়া গম পাই যাম নহয়। এইটো তই কথা কওঁ, আমি ৰখালে ৰখিব নি? আৰু ইমান ডাঙৰ মানুহ দেখা নাই, গাড়ী লৈ আহিছে, আমি ৰখালে ৰখিব নি? হ'লেও বলচোন ৰখাই যাওঁ। বল। তোমালোকে কিহৰ বাবে ৰখাইছিলা মোক? হেৰি, আপোনাক কথা এটা কওঁ, আপুনি বেয়া নাপাব আকৌ, হয়নে নহয় নাজানো। কোৱাচোন কি কথা? হেৰি মানে, আপুনি যে নকওঁ দিয়ক, আপুনি নহ'ব পাৰে। কিনো কোৱাচোন, একো নহয় নহয়, মই আৰু কিবা হ'লেও একো নকওঁ নহয়। কোৱাচোন কি কথা আছে, কোৱা। হেৰি মানে, আপুনি আগতে ফুচকা বিকিছিল নেকি বাৰু? মই সুধিছোহে কিন্তু দেই কথাটো, আপুনি বেয়া নাপাব আকৌ। মই আগতে ফুচকা বিকিছিলোঁ, তোমালোকে কেনেকৈ মোক চিনি পালা? ভাই, মই তোক কৈছিলো নাই, এই ফুচ বিকা মানুহজনে হয় বুলি। তয়ে নহয় কৈ আছিলি, এতিয়া গম পালি? পিছে আপুনি আজিকালি ফুচকা বেচে নে কিবা কৰে মানে? নাই মই ফুচকা বেপাৰ এৰি দিলোঁ, মই এতিয়া ঠিকা কৰোঁ। হয় নেকি? মই এতিয়া তোমালোকে যে মোক চিনি পালা, বহুত বহুত ধন্যবাদ। আৰু ৰখালা যে, কথা পাতি ভাল লাগিল। গৈ থাকোঁ এতিয়া, মোৰ অলপ কাম আছে। গৈ থাকক ছাৰ, গৈ থাকক। এইটো কেনেকৈ সম্ভৱ? এটা ফুচকা বেপাৰী হ'লগৈ ঠিকাদাৰ, আচৰিত। সঁচাকে ন? ব'ল আমিও গৈ থাকোঁ।